নমস্কাৰ বন্ধুগণ, আজি আমাৰ মই স্বাগতম জনাইছোঁ মোৰ চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন চেনেলটোলৈ। তো ঠিক আছে, আজি আপোনালোকৰ মই ভিডিঅ'ৰ ওচৰলৈ এটা অতিকৈ ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। চ' আজি মই এই টপিকটো অতিকৈ ইম্পৰ্টেণ্ট, আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাওক, কাৰণ ইয়াত অতিকৈ এটা ইম্পৰ্টেণ্ট মেছেজ মই আপোনালোকক লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। চ' প্ৰথম কথা হ'ল, আপোনালোকক কিছুমান ল'ৰা ছোৱালীয়ে আছাম পুলিচৰ এডমিট অলৰেডি ডাউনলোড কৰিছে, আকৌ কিছুমানে এডমিট ডাউনলোড কৰিবৰ কাৰণে ৰৈ আছে। ঠিক আছে, এতিয়া মষ্ট ইম্পৰ্টেণ্ট যিটো কথা হ'ল সেইটো কথা হ'ল যে বৰ্তমান অসম চৰকাৰে সকলো ধৰণৰ বিদ্যালয় আৰু মহাবিদ্যালয় বেচৰকাৰী হওক বা চৰকাৰী হওক 29 মাৰ্চ পৰ্যন্ত বন্ধ কৰি থৈ দিছে। ঠিক আছে, চ' ইয়াত কোনো ধৰণৰ আমাৰ আছাম পুলিচৰ যি হ'বলগীয়া দৌৰ আছে তাৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি, তাৰ ওপৰত মই যোৱা লাষ্ট 2 দিন ধৰি মই অকণমান ৰিচাৰ্চ কৰিলোঁ, কাৰোবাক সুধিলোঁ। চ' তাৰ পৰা মই যিখিনি ইনফৰ্মেশ্যন পাইছোঁ সেইখিনি ইনফৰ্মেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ঠিক আছে, যে কৰোণা ভাইৰাছৰ কাৰণে আপোনালোকে যিটো ভাইৰাছৰ কাৰণে আপোনালোকৰ মানে স্কুল মহাবিদ্যালয় আদি বন্ধ কৰি দিয়া হ'ল, য'ত এটা জনসমাগম পৰিৱেশৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে। চ' আছাম পুলিচৰ দৌৰত কি জনসমাগম পৰিৱেশৰ সৃষ্টি নহ'ব নেকি? তাত ল'ৰা ছোৱালী এটা বা দুটা বা তিনিজন থাকিব নেকি? তাতো বহু ল'ৰা ছোৱালী থাকিব, তাতো অকণমান জনসমাগম পৰিৱেশৰ সৃষ্টি হ'ব। চ' ঠিক আছে, তাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পৰিব নেকি? কিন্তু বৰ্তমানলৈকে এনেকুৱা ধৰণৰ কোনো বন্ধ ঘোষণা কৰা নাই, কাৰণ আমাৰ যদিওবা স্কুল ইউনিভাৰ্চিটি আজি বন্ধ কৰি দিছে, কিন্তু চৰকাৰী হওক বা বেচৰকাৰী হওক অফিচ কাছাৰীসকল বন্ধ কৰা নাই। আকৌ ৰেলীৰ কথা ক'বলৈ গ'লে যিটো হ'বলৈ গৈ আছে দৌৰ, সেইটো একদম টাইমমতে হৈ যাব লাগে। তথাপিতো যদি নহয় অকণমান কেইদিনমান পিছুৱাই দিব বাৰু, সেইটো বেলেগ কথা। কিন্তু বৰ্তমানলৈকে এনেকুৱা ধৰণৰ কোনো চৰকাৰৰ পৰা ন'টিচ অহা নাই। ঠিক আছে, আপোনালোকে প্ৰেক্টিচ চালু কৰি থাকক, একো টেনশ্যন ল'ব নালাগে, একো কথা নাই। চ' আপোনালোকে একদম টাইমমতে এডমিট কাৰ্ড লৈ যে দৌৰিব পাব, চান্স পাব। এনে কোনো ধৰণৰ বন্ধ এনাউন্স কৰা নাই বা ৰেলী কেঞ্চেল কৰা আকৌ হেৰি হোৱা নাই। যদি কেনেবা ধৰণৰ হয় তেতিয়াহ'লে মই আপোনালোকক একদম এটা নতুন ভিডিঅ' বুলি জনাই দিম। সেইবাবে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থওক, আকৌ লাইক কৰক, শ্বেয়াৰ কৰক যদি ভাল হৈছে। যদি ভিডিঅ' লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, কথা ধন্যবাদ। থেংক ইউ, ধন্যবাদ।